আমাক কিছুমানে হাঁহে যে আমি গাঁৱলীয়া আৰু গঞা যিসকলে হাঁহে তেওঁলোকক কৈছোঁ এয়া চাওকচোন ৰাতিপুৱা 7 নাবাজোতেই মাছৰ বেপাৰীয়ে আহি মাছ ঘৰতে দি থৈ গৈছেহি দেখিছে নহয় কিমান বেছি সুবিধা আৰু আমি কি মাছ খাম কি মাছ ল'ম তেনেকৈ আমি বাছি বাছি খাব পাওঁ মানে একদম তাজা লোকেল এফালে মাছ ৰখালোঁ আৰু মাছ ৰখাই আজি মই একদম মাছ ৰখাওঁতে মনতে ভাবিছোঁ যে কচু গুটি দি ঔটেঙা লগত মাছৰ জোল বনাম কিন্তু পিছে নাপালোঁহে ঔটেঙা নোপোৱাৰ কাৰণে বিলাহী দিয়ে বনাবলগীয়া হ'ল বাৰু একো নাই একেবাৰে মই জল্দি কৰিছোঁ মাছ ৰখাই লৈয়ে মাছখিনি বাচাতহে লাগিছোঁ কাৰণ কিয়নো আজি মৌমিঠি আছে ভেকচিন দিয়া সময় ভেকচিন দিয়া ডেট আৰু ভেকচিন দিবলৈ কাৰণে লৈ যাম গতিকে মাছখিনি ফটাফট মই বাছি লওঁ বোলো চাওকচোন ইয়াত মই 1 কেজি মাছত 150 টকা দি ৰাখিছোঁ কিন্তু মই তাত আধা কেজি মাছতে 200 টকা দি খাব লাগে মানে শ্বিলঙৰ কথা কৈছোঁ আৰু একেবাৰে বৰফত দিয়াও হয় গতিকে একদম মানে আজি পায়ে মই মাছ 1 কেজি ৰখাই লৈছোঁ বোলো মই খাই থাকিব লাগিব ইমান বেছি ভাল পাওঁ খাবলৈ জাননে আৰু তাতে ৰৌ মাছটো এনেও খাবলৈ ভাল হয় নহয় জানো বাৰু একদম সৰু সৰু ৰৌ তাকো বোলে বিলৰ ৰৌ এয়া মাছ ভাজি ল'লোঁ আৰু মাছৰ পেটু ভাজি খাই মই খুব বেছি ভাল পাওঁ পেটুখিনিও খুব ধুনীয়া আছিলে গতিকে ধুন্দুলি কাটিছোঁ ধুন্দুলি আৰু মাছৰ মাথা দি ভাজি খাই পাইছেনে আপোনালোকে কিনো ক'ম আৰু আপোনালোকক আজিকালিতো ৰেচিপি দিবই নোৱাৰা হ'লোঁ যদি পাৰিলোঁ হয় নিশ্চয় দিলোঁ হয় মানে ৰেচিপিটো দিবলৈ কাৰণেওতো এটা সময় লাগে নহয় জানো বাৰু এয়া আকৌ মাছ ভাজি থাকোঁতেই আহিলে বেপাৰী এজন পুখুৰীত মাছ দিম বুলি কৈছিলোঁ তেওঁ লৈ আহিলে চন্দা মাছৰ পোৱালি এয়া চন্দা মাছৰ পোৱালি ধুনীয়াকৈ আমি এতিয়া পুখুৰীত এৰি দিবগৈ আচলতে আমি প্ৰতি বছৰে এনেকুৱা সময়তে মাছ পুখুৰীত এৰি দি থৈ দিওঁ তাৰ হোল্ডাৰজনীক দিব 2nd ড'জ বেজি ইয়াতে দিম বুলি কোৱাতে ফটাফট উঠিছোঁ খুব বেছি মানে একো কিনো হ'ব এনেও দেৰি হৈছিলে আকৌ পিছে দেৰি হ'ল মানে আমাৰ ৰাস্তাটো শিল পেলাই থৈ দিছে গতিকে খোজকাঢ়ি যাবলগীয়া হ'ল কিন্তু ভাগ্য ভাল টমটম এখন আছিলে টমটমখনতে যাব পাৰিলোঁ মানে আমিও অহা হওক আৰু টমটমখনো অহা হওক টমটমখনক ৰখাই পেলাই হস্পিটেললৈ টমটমতে যাবলৈ কাৰণে এয়া উঠিছোঁ হস্পিটেলখন পিছে বেছি দূৰ নহয় কিন্তু সোধা ক'বলৈ বোলে মোবাইল আছে নাই তেতিয়াহে কিন্তু কনফিউজ লাগে আৰু ক'বলৈ ওলাই অহাখিনি সময় তালা মাৰিলানে নাই ইফালে অলৰেডি মাৰাই যায় চাবিটো সেইটোহে কিন্তু কনফিউজ আমাৰ একদম মানে বেজি দি খান খাই আহিলে একেহে কান্দিলে ভালকৈ নাকান্দিলে ন মই আৰু কান্দিব বুলি ভাবিছিলোঁ কান্দিব নাজানে ছোৱালী আমাৰ মৌমিঠিক ভেকচিন দি আহিলোঁ আৰু সকলো একদম আচৰিত যে কেনেকুৱা ছোৱালী অকণমানো কান্দা নাই অকণমান কৰি কান্দিলে তাৰপাছতে নাকান্দিলে আৰু তাৰপিছত আহি একে চিধা মুনৰ দোকানত মই ঘৰলৈ অহাৰ পৰা এদিনো অহাই নাই আজি আহিলোঁ আহি এয়া কাপোৰ কানি চালোঁহি আচলতে মই তাইৰ দোকানৰ পৰা মানে ভিডিঅ' কলতে কাপোৰ কিনা নিচিনা ভিডিঅ' কল কৰোঁ আৰু কাপোৰ কিনোঁ তেনেধৰণে বহুত কেইযোৰ কাপোৰ ল'লোঁ তাইৰ দোকানতে সোমাই আৰু বাকীখিনি মই ঘৰলৈ যোৱাৰ পাছত ভিডিঅ' কৰাই নহয় আজি কাৰণ বহুত বেছি আলহী আহিলে গতিকে মই সময়ে নাপালোঁ মুনৰ দোকানতে তাই খোৱালে ঘুগুনি আৰু চিঙৰা তাকে খাই কৰি লৈ আৰু ঘৰলৈ গুচি গ'লোঁগৈ তাৰপাছত একেবাৰে ভিডিঅ' কৰিবলৈ কাৰণে সময় নাপালোঁ কাৰণ বহুত বেছি মানে মৌমিঠিৰ শুভাকাংক্ষী আহিলে গাঁৱৰ বৰহঁতো আহিলে তেওঁলোকৰ লগতে মানে সময়খিনি গুচি গ'লগৈ গতিকে ভিডিঅ' কৰাই নহ'ল বাৰু আজি ভিডিঅ'টো সিমানখিনিতে সামৰিছোঁ আৰু ৰবক তাৰ আগতে এটা কথা কওঁ এইখিনি দেখিছে নহয় এই মৌমিঠি এইকেইটা উপহাৰ বহুত বেছি বিশেষ এগৰাকী শুভাকাংক্ষী বৈ দিলে